মৰমৰ নৱম শ্ৰেণীৰ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 1 দ্য ফান দে হেড এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টোত অলপমান ডিপলি এটেনশ্যন দিয়া। ঠিক আছে, প্ৰথমতে কি দিয়া আছে? দ্য ফান দে হেড, অৰ্থাৎ সিহঁতে কৰা ধেমালিবোৰ। ঠিক আছে, 1 নম্বৰ প্ৰশ্নত কি দিয়া আছে? এনচাৰ দিছ কুৱেশ্যন ইন এ ফিউ ৱৰ্ডছ অৰ এ কাপল অফ চেণ্টেন্স ইজ। এই প্ৰশ্নবোৰৰ উত্তৰ কেইটামান শব্দ বা দুটামান বাক্যত দিয়া। 1 নম্বৰটো কি দিয়া আছে? হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি, অৰ্থাৎ মাৰ্গী আৰু টমিৰ বয়স কিমান? এনচাৰ, মাৰ্গী ইজ 11 এণ্ড টমি ইজ 13 ইয়াৰ্ছ অল্ড, অৰ্থাৎ মাৰ্গীৰ বয়স 11 আৰু টমিৰ বয়স 13 বছৰ। 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী, অৰ্থাৎ মাৰ্গীয়ে তাইৰ ডায়েৰীত কি লিখিছিল? ঠিক আছে, এনচাৰ, ইন হাৰ ডায়েৰী মাৰ্গী ৰোট টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, মাৰ্গীয়ে তাইৰ ডায়েৰীত লিখিছিল টমিয়ে আজি এখন প্ৰকৃত কিতাপ বিচাৰি পাইছিল। আৰু 3 নম্বৰটোত কি দিয়া আছে? হেড মাৰ্গী এভাৰ চিন এ বুক বিফৰ, অৰ্থাৎ মাৰ্গীয়ে আগতে কেতিয়াবা কিতাপ দেখা পাইছিলনে? এনচাৰ, ন' মাৰ্গী হেড অনলি হাৰ্ড এবাউট এ বুক ফ্ৰম হাৰ গ্ৰাণ্ডফাদাৰ, অৰ্থাৎ নাই, মাৰ্গীয়ে পূৰ্বতে কেৱল কিতাপৰ বিষয়ে ককাকৰ মুখৰ পৰা শুনিছিল। 4 নম্বৰটো কি দিয়া আছে? হোৱাট থিংছ এবাউট দ্য বুক ডিড শ্বি ফাইণ্ড ষ্ট্ৰেঞ্জ, তাই কিতাপৰ কি কি বিচিত্ৰতা বিচাৰি পাইছিল? এনচাৰ, দ্য অল্ড বুক হেড য়েলো এণ্ড উইংকেলড পেজ, অৰ্থাৎ পুৰণি কিতাপখনৰ পৃষ্ঠা হালধীয়া আৰু ভাঁজযুক্ত আছিল। তাৰপিছত কি দিয়া আছে? দ্য ৱাৰ্ড ডিড নট মুভ এজ দ্য ৱাৰ্ড মুভ অন কম্পিউটাৰ স্ক্ৰীণ, অৰ্থাৎ কম্পিউটাৰৰ পৰ্দাত শব্দবোৰ গতি কৰাৰ লগে লগে শব্দবোৰ লৰচৰ কৰা নাছিল। তাৰপিছত কি দিয়া আছে? দ্য ৱাৰ্ডছ অফ দ্য বুক ৰিমেইনড ষ্টিল, অৰ্থাৎ কিতাপখনৰ শব্দবোৰ স্থিৰ হৈ পৰিছিল। তাৰপিছত মাৰ্গী ফাউণ্ড দিছ থিংছ ষ্ট্ৰেঞ্জ, মাৰ্গীয়ে এইবোৰ কথা অদ্ভুত বুলি পাইছিল। 5 নম্বৰ কি দিয়া আছে? হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ, টেলিবুক বুলিলে কি বুজা? এনচাৰ, এ টেলিবুক ইজ এ ডিজিটেলাইজড বুক ডেট কেন বি ৰিড অন দ্য টেলিভিছন অৰ কম্পিউটাৰ স্ক্ৰীণ, টেলিবুক হৈছে টেলিভিছন আৰু কম্পিউটাৰৰ পৰ্দাত পঢ়িব পৰা ডিজিটেলাইজড কিতাপ। মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকৰ ইয়াত মই ইংলিছত যে এনচাৰ দিছোঁ, এনচাৰ দিয়াৰ লগত কিন্তু অসমীয়াতো টাইপ কৰি লিখি দিছোঁ, যাতে তোমালোকৰ পঢ়াতে সুবিধা হয়। ঠিক আছে, 6 নম্বৰ কি দিয়া আছে? হুৱেৰ ৱাজ মাৰ্গীছ স্কুল, অৰ্থাৎ মাৰ্গীৰ স্কুল ক'ত? ডিড শ্বি হেভ এনি ক্লাছমেট, তাইৰ কোনো সহপাঠী আছিলনে? এনচাৰ, মাৰ্গীছ স্কুল ৱাজ ইন হাৰ হোম ইটছেল্ফ ৰাইট নেক্সট হাৰ বেডৰুম, মাৰ্গীৰ স্কুল তাইৰ ঘৰতে শোৱনি কোঠাৰ কাষত আছিল। তাৰপিছত ন' শ্বি ডিড নট হেভ এনি ক্লাছমেট, নাই, মাৰ্গীৰ কোনো কি নাছিল? সহপাঠী নাছিল। 7 নম্বৰ কি আছে? হোৱাট ছাবজেক্ট ডিড মাৰ্গী এণ্ড টমি লাৰ্ণ, মাৰ্গী আৰু টমিয়ে কি কি বিষয় শিকিছিল? এনচাৰ, মাৰ্গী এণ্ড টমি লাৰ্ণড জিঅ'গ্ৰাফী হিষ্টৰী এণ্ড এৰিথমেটিক, মাৰ্গী আৰু টমিয়ে ভূগোল, ইতিহাস আৰু গণিতৰ শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত 2 নম্বৰ কি দি আছে? এনচাৰ দ্য ফলোৱিং উইথ ৰেফাৰেঞ্চ টু দ্য ষ্টৰী, পাঠ্যৰ সহায়ত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। আই উড নট থ্ৰ' ইট এৱে, মই এইটো পেলাই নিদিওঁ। 1 নম্বৰ ৰোমান 1 কুৱেশ্যনটো কি দিয়া আছে? হু চেজ দিছ ৱাৰ্ড, অৰ্থাৎ এই বাক্যশাৰী কোনে কৈছে? এনচাৰ, টমি চেজ দিছ ৱাৰ্ড, উক্ত বাক্যশাৰী টমিয়ে কৈছিল। ৰোমান 2 নম্বৰ কি দিয়া আছে? হোৱাট ডাজ ইট ৰেফাৰ টু, ইয়াত ইট শব্দটোৱে কি বুজাইছে? এনচাৰ, ইট ৰেফাৰ্ছ টু দ্য কম্পিউটাৰ স্ক্ৰীণ অন হুইচ টমি ৰিডছ ভেৰিয়াছ বুক, অৰ্থাৎ ইট শব্দটোৱে কম্পিউটাৰৰ স্ক্ৰীণখনক বুজাইছে য'ত টমিয়ে বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিল। 3 নম্বৰ আছে কি? হোৱাট ইজ ইট বিং কম্পেয়াৰ্ড উইথ বাই দ্য স্পীকাৰ, ইয়াত বক্তাজন কিহৰ লগত তুলনা কৰিছিল? ইট ইজ বিং কম্পেয়াৰ্ড টু এ পেপাৰ বুক ডেট টমি ফাউণ্ড ইন হিজ হাউচ, ইয়াত কাগজৰ কিতাপৰ লগত তুলনা কৰা হৈছে যিখন টমিয়ে নিজৰ ঘৰত বিচাৰি পাইছিল। ঠিক আছে, তাৰপৰা 2 নম্বৰ কি দি আছে? চিয়'ৰ দে হেড এ টিচাৰ বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ ইট ৱাজ এ মেন, অৰ্থাৎ নিশ্চয় তেওঁলোকৰ শিক্ষক আছিল। চিয়'ৰ দে হেড এ টিচাৰ, অৰ্থাৎ নিশ্চয় তেওঁলোকৰ কি আছিল? শিক্ষক আছিল।
বাট কিন্তু ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ, কিন্তু আমাৰ দৰে নিয়মীয়া শিক্ষক নাছিল। ইট ৱাজ এ মেন, সেয়া কোনো কি আছিল, ব্যক্তি আছিল। তাৰপিছত ৰোমান 1 কুৱেশ্যনটো কি দিছে, হু ডাজ দে ৰেফাৰ টু, দে শব্দটোৱে ইয়াত কাক বুজাইছে, এনচাৰ দে ৰেফাৰ্ছ টু দ্য ancestors of the children who went to school and studied from a human teacher. দে শব্দটোৱে ল'ৰা ছোৱালীবিলাকৰ পূৰ্বপুৰুষসকলক বুজাইছে যিয়ে বিদ্যালয়ত ব্যক্তি বিশেষ শিক্ষকৰ পৰা পাঠ গ্ৰহণ কৰিছিল। 2 নম্বৰটো কি দিয়া আছে, হোৱাট ডাজ ৰেগুলাৰ মিন হেয়াৰ, অৰ্থাৎ ৰেগুলাৰ মানে কি, নিয়মিত। শব্দটোৱে ইয়াত কি বুজাইছে, এনচাৰ Here regular means the mechanical teacher who teach Margie and Tommy. ইয়াত ৰেগুলাৰ তথা নিয়মিত শব্দটোৱে যান্ত্ৰিক শিক্ষকজনক বুজাইছে যিজনে মাৰ্গী আৰু টমিক পাঠদান কৰে। ঠিক আছে, তাৰপিছত হোৱাট ইজ ইট কণ্ট্ৰাষ্টেড উইথ, ইয়াৰ বিপৰীতে কাক সূচাইছে, এনচাৰ ইট ইজ কণ্ট্ৰাষ্টেড উইথ হিউমেন টিচাৰ, ইয়াৰ বিপৰীতে ব্যক্তি বিশেষ শিক্ষকক বুজাইছে। তাৰপিছত ৰোমান 3 কি দিয়া আছে, এনচাৰ ইজ অফ দিছ কুৱেশ্যন ইন এ শ্বৰ্ট পেৰাগ্ৰাফ এবাউট 30 ৱৰ্ডছ, অৰ্থাৎ প্ৰত্যেক প্ৰশ্নৰ উত্তৰ চমুকৈ দিয়া 30টা শব্দৰ ভিতৰত। ঠিক আছে, প্ৰথম 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্গী এণ্ড টমি হেভ, মাৰ্গী আৰু টমিৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল, এনচাৰ মাৰ্গী এণ্ড টমি হেড মেকানিকেল টিচাৰ, দে ৱেৰ টট বাই কম্পিউটাৰ এণ্ড টেলিভিছন স্ক্ৰীন, অৰ্থাৎ মাৰ্গী আৰু টমিৰ কি আছিল, যান্ত্ৰিক শিক্ষক আছিল, সিহঁতক কম্পিউটাৰ আৰু টেলিভিছনৰ পৰ্দাৰে শিকাইছিল। দে ডিড নট হেভ এ হিউমেন বিইং এজ টিচাৰ হু এড্ৰেছড দ্য ষ্টুডেণ্ট ইন এ ক্লাছৰুম, শিক্ষক হিচাপে তেওঁলোকৰ কাৰ, মাৰ্গী আৰু টমিৰ কোনো ধৰণৰ কি নাছিল, মানুহ নাছিল যিয়ে এটা শ্ৰেণীকোঠাত ষ্টুডেণ্টসকলক সম্বোধন কৰে। ঠিক আছে, তাৰপিছত 2 নম্বৰ কি দিয়া আছে, হোৱাই ডিড মাৰ্গীজ মাদাৰ চেণ্ট ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ, মাৰ্গীৰ মাকে কিয় গাঁৱৰ নিৰীক্ষকজনক মাতি পঠিয়াইছিল, এনচাৰ মাৰ্গী ৱাজ নট পাৰফৰ্মিং আপ টু দ্য মাৰ্ক ইন হাৰ জিঅ'গ্ৰাফী টেষ্ট, অৰ্থাৎ মাৰ্গীয়ে ভূগোলৰ পৰীক্ষাত কম নম্বৰ লাভ কৰাৰ বাবে মাক চিন্তিত হৈ পৰিছিল। গতিকে বা সেয়ে হাৰ মাদাৰ ৱাজ ৱৰিড, আৰু তাৰ মাক কি হৈছিল, মনতে কি হৈছিল, দুখ পাইছিল বা চিন্তিত হৈছিল। শ্বি ৱান্টেড দ্য কাউণ্টি ইনস্পেক্টৰ, ঠিক আছে, ইয়াত কি হ'ব, কাউণ্টি ইনস্পেক্টৰ টু চেক ইফ দেয়াৰ ৱাজ some problem with the child or with the teacher, ঠিক আছে, অৰ্থাৎ সেয়ে তেওঁ মানে কোন, মাৰ্গীৰ মাক গাঁৱৰ পৰিদৰ্শকজনক মাতিছিল যে শিশুটোৰ সৈতে বা শিক্ষকজনৰ মানে কম্পিউটাৰৰ শিক্ষকজনৰ সৈতে কিবা সমস্যা আছে নেকি পৰীক্ষা কৰি চাওক। ঠিক আছে, তাৰপিছত 3 নম্বৰ কি দিয়া আছে, হোৱাট ডিড হি ডু, তেখেতে কি কৰে, তেখেত মানে ওই পৰিদৰ্শকজনে। ঠিক আছে, এনচাৰ দ্য কাউণ্টি ইনস্পেক্টৰ ৱাজ ট্ৰেইন টু ৰিপেয়াৰ কম্পিউটাৰ টিচাৰ, গাঁৱৰ নিৰীক্ষকজন কম্পিউটাৰ মেৰামতি কৰা শিক্ষাৰে প্ৰশিক্ষিত আছিল। হি অপেন দ্য মেচিন এণ্ড চেক ইট, আৰু তেওঁ কি মেচিনটো খুলিছিল আৰু চেক কৰিছিল। দ্য জিঅ'গ্ৰাফী ছেক্টৰ ৱাজ ছেট অন হায়াৰ লেভেল, মানে যিটো জিঅ'গ্ৰাফী ছেক্টৰ আছিল সেইটো মানে হায়াৰ লেভেলৰ ষ্টুডেণ্টৰ কাৰণে প্ৰযোজ্য আছিল আৰু কি হি ৰিছেট ইট টু মাৰ্গীজ লেভেল, আৰু এই শিক্ষকজনে মাৰ্গীৰ পঢ়া শুনাৰ লেভেল কৰি দিছিল। ঠিক আছে, মেৰামতি কৰি দিছিল আৰু কি। তাৰপিছত 4 নম্বৰটো কি দিয়া আছে, হোৱাই ৱাজ মাৰ্গী ডুইং বেডলি ইন জিঅ'গ্ৰাফী, মাৰ্গীয়ে ভূগোল বিষয়ত কিয় বেয়া ফলাফল লাভ কৰিছিল। হোৱাট ডিড দ্য কাউণ্টি ইনস্পেক্টৰ ডু টু হেল্প হাৰ, এই ক্ষেত্ৰত গাঁৱৰ নিৰীক্ষকজনে তাইক কিদৰে সহায় কৰিছিল। এনচাৰ মাৰ্গী ৱাজ ডুইং বেড ইন জিঅ'গ্ৰাফী টেষ্ট এজ দ্য টিচাৰ হেড ডেভেলপ এ
ফাউল্ড মাৰ্গীৰ ভূগোলত কম নম্বৰ পোৱাৰ আঁৰতে দোষ আছিল তাইৰ কম্পিউটাৰ শিক্ষকৰ দ্য কাউণ্টি ইন্সপেক্টৰ told Margie's mother that Margie was not a fault, her progress was good. গাঁৱৰ নিৰীক্ষকজনে কোৱা মতে এই ক্ষেত্ৰত মাৰ্গীৰ কোনো ভুল নাছিল ঠিক আছে তাৰপিছত কি দিয়া আছে হি ৰিচেট দ্য টিচাৰ টু মাৰ্গিজ লেভেল আৰু শিক্ষকজনে মাৰ্গী এই কম্পিউটাৰ টিচাৰটোক বা মাৰ্গীৰ লেভেলৰ কৰি দিছিল প্ৰয়োজন অনুসৰি ঠিক কৰি থৈছে আৰু কি এই ভূগোল বিষয়টো ঠিক আছে তাৰপিছত 5 নম্বৰ কিটা আছে হোৱাট had once happened to Tommy's teacher টমিৰ শিক্ষকৰ লগত এবাৰ কি হৈছিল answer once Tommy's teacher had developed a fault as the entire history section had been deleted অৰ্থাৎ এবাৰ টমিৰ শিক্ষকৰ ক্ষেত্ৰত বিসংগতিয়ে দেখা দিছিল য'ত ইতিহাসৰ সকলোবোৰ তথ্য কি হৈছিল নাইকিয়া হৈছিল after that the teacher had been taken for repairs and it took them a month to set it right তাৰ পাছত টমিৰ কম্পিউটাৰটো ভাল কৰিবলৈ লৈ যোৱা হৈছিল য'ত সম্পূৰ্ণ এমাহ লাগিছিল মেৰামতি কৰিবলৈ ঠিক আছে তাৰপিছত 6 নম্বৰটো চোৱা কি দি আছে did Margie have regular days and hours for school so why অৰ্থাৎ নিৰ্দিষ্ট সময়সূচী আছিল নে মাৰ্গীৰ আৰু যদি আছিল কিয় ঠিক আছে স্কুলৰ নিৰ্দিষ্ট সময়সূচী আছিল এইটো বুজাইছে যে মাৰ্গীৰ স্কুলৰ নিৰ্দিষ্ট সময়সূচী আছিল নে আৰু যদি আছিল আৰু কিয় ঠিক আছে আনসাৰ yes Margie had regular days and hours for school because her mother ইয়াত কি হ'ব her হ'ব ইয়াত কি হ'ব her তেওঁৰ মাকে বিশ্বাস কৰিছিল যে মাৰ্গীৰ দৰে সৰু ছোৱালীবোৰে নিয়মীয়া সময়ত পঢ়িলেহে ভাল শিকে তাৰপিছত 7 নম্বৰটো চোৱা কি দিয়া আছে how does Tommy describe the old kind of school অৰ্থাৎ টমিয়ে পুৰণি স্কুলৰ বৰ্ণনা কিদৰে আগবঢ়াইছিল answer Tommy described the old school as a special building where a person giving lesson to the students অৰ্থাৎ টমিয়ে পুৰণি স্কুলৰ বৰ্ণনা এনেদৰে আগবঢ়াইছিল যে পুৰণি কালৰ স্কুলবিলাক এক ভৱন আৰ্হিত আছিল য'ত কোনো ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীক পাঠদান দিছিল ঠিক আছে there was hundreds of students studying and playing together অৰ্থাৎ তাত একেলগে কেইবা শতাধিক ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ লগতে কি খেলা ধূলাও কৰিছিল তাৰপিছত কি দিয়া আছে 8 নম্বৰটো কি দিয়া আছে how does he describe old kind of teachers সি পুৰণি কালৰ শিক্ষকক কেনেদৰে বৰ্ণনা কৰিছিল answer he says that old kind of teachers were different from their teachers সি কৈছিল যে পুৰণি দিনৰ শিক্ষকসকলে সিহঁতৰ শিক্ষকতকৈ বেলেগ আছিল the old kind of teacher were human being not machine পুৰণিকলীয়া শিক্ষকবোৰ মানুহ আছিল মেকানিক নহয় মৰমৰ ভাইটি ভণ্টিসকল তোমালোকে যদি প্ৰথমবাৰৰ বাবে এই ইউটিউব চেনেলটোত ভিজিট কৰিছে তেনেহলে চেনেলটো কি সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আৰু ভিডিওটো যদি ভাল লাগিছে এটা লাইক কৰি দিবা আৰু তাৰ পিছত এতিয়া চোৱা তোমালোকে যে ৰোমান 4 নম্বৰটো কি দিয়া আছে answer is of this question in 2 or 3 paragraphs 100 to 150 words অৰ্থাৎ প্ৰত্যেক প্ৰশ্নৰ উত্তৰ দুটা বা তিনিটা প্যাৰাগ্ৰাফ লিখা 100 পৰা 150 শব্দৰ ভিতৰত মৰমৰ ভাইটি ভণ্টিসকল ইয়াত মই এনসাৰ বিলাক কিন্তু ইংলিছত আছে অসমীয়াটো দিয়া আছে ঠিক আছে তোমালোকে মই ভিডিওটো দেখাই দিছো তোমালোকে ভালকে খাতাত তুলি লোৱা আৰু তাৰ পিছত পঢ়িলে ভালকে গম পাবা ঠিক আছে ভিডিওটো চোৱা ভালকে গম পাবা 1 নম্বৰটো কি দিয়া আছে চোৱা খাতাত লিখি লৈ তোমালোকে মই ইয়াত অসমীয়াত মিনিং বিলাকো লিখি দিছো ভালকে পঢ়া 1 নম্বৰটো চোৱা দিয়া আছে ঠিক আছে এখিনি পঢ়ি বুঝাই দিলে কিন্তু সময়টো বেছি যায় ভিডিওটো দীঘল হয় সেই কাৰণে মই দেখাই দিছো তোমালোকে তুলি লোৱা ঠিক আছে ভিডিও ৰখাই ৰখাই তুলি ললে হ'ব তাৰ পিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো দিয়া আছে তাৰ পিছত
সকলো প্ৰশ্ন উত্তৰ আছে এইবিলাক চোৱা এইবিলাকতো সহজভাৱে দিয়া আছে এইবিলাক চোৱা খাতাত তুলি লোৱা নোট কৰি লোৱা তেতিয়াহে ভালকৈ গম পাবা ঠিক আছে 18 নম্বৰটো চোৱা এংৰি এংৰিলি খং খঙাল হেপি হেপিলি সুখ সুখী ঠিক আছে শ্লিপ শ্লিপলি গোটেইখিনি দিয়া আছে 4 নম্বৰটো দিয়া আছে এইবিলাক চোৱা ঠিক আছে